Hello friends, মই আজি এনে এটা বিষয় লৈ আহিছো যেটো বিষয় সোশ্যাল মিডিয়াত জুবিন দাক লৈ বিতৰ্ক হৈ আছে আৰু জুবিন দাক লামডিং বিহু মঞ্চত যি সিটিজেন এমেন্ডমেন্ট বিলক লৈ হুজাইৰ বিধায়ক শিলাদিত্য দেৱ ডাঙৰীয়াই জুবিন দাৰ বিপক্ষে প্ৰৰোচনামূলক বিতৰ্ক সোশ্যাল মিডিয়াত ভাষ্য দিছে আৰু শিলাদিত্যই কৈছে যে বিহুৰ মঞ্চত ৰাজনীতি নকৰিব আৰু সুস্থ হৈ মঞ্চত গান গাবলৈ তেওঁ পৰামৰ্শ দিছে আৰু লামডিঙৰ আইন শৃংখলা অৱনতি হলে জুবিন গাৰ্গ দায়ী হ'ব বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে আৰু জুবিন দা ৰাজনীতি ভাল নাপায় জুবিন দা মঞ্চত ৰাজনীতি কৰিবলৈ অহা নাই তেওঁ অসম আৰু অসমীয়াৰ হৈ মান মাতি আহিছে শিলাদিত্যৰ দৰে তেওঁ লেতেৰা ৰাজনীতি নকৰে আৰু শিলাদিত্যৰ দৰে লেতেৰা ৰাজনীতি অসমৰ অসমীয়াই নকৰে সুস্থ গান গাবলৈ দি জুবিনক অপমান কৰিছে আৰু তেওঁক দমন কৰিছে জুবিনে হৈ থাকিব আৰু শিলাদিত্যই হৈ থাকিব আৰু আমাৰ মাজতেই সাধাৰণ মানুহবোৰেহে শত্ৰু কৰি আমাৰ মাজত বিভাজিত হৈ পৰিছে কিবা লাভ হোৱাক চাৰি আমাৰ লোকচান বেছি হোৱা যেন অনুমানিত হয় শিলাদিত্য দেৱ মাত্ৰ বিজেপিৰ বিধায়ক হে সকলোৰে আগত তেওঁ ইমানেই পৰিচয় কিন্তু জুবিন অসমৰ বাবে গৌৰৱ জুবিনে অসমৰ আৰু অসমীয়াৰ হৈ মান মাতি আহিছে শিলাদিত্য ডাঙৰীয়াই বাংলাদেশৰ পৰা অমৃত খাই তেওঁ ফকতীয়াকৈ হেমনিয়াই থাকে জুবিন দাৰ নোম এডালো লৰচৰ কৰিব নোৱাৰে জুবিনে কাকো খাতিৰ নকৰে জুবিনে কাকো কেয়াৰ নকৰে জুবিন দাৰ লগত যদি জেং কৰে তেতিয়াহ'লে আমিও হাতত হাত থৈ বহি নাথাকো চিঠা কথা ক'বলৈ গ'লে কিছুমান ৰাজনীতিকবোৰেহে ৰাজ্যৰ টকা খোৱাৰ বাবে ৰাজনীতি কৰে কিন্তু জুবিন দা নিজৰ কষ্টৰ উপাৰ্জনৰ টকাৰে মানুহক সহায় কৰে আৰু সহায় কৰি আহিছে জুবিন দাৰ পিছত লাগি লাগি শিলাদিত্য দেৱ ফেমাছ হৈ পৰিছে আৰু জুবিন দাক আমাৰ নৱপ্ৰজন্মৰ অতি মৰমৰ শিলাদিত্যই নিজে নীতি শিক্ষা লওক তেওঁ আনক নীতি শিক্ষা দিবলৈ নালাগে আৰু মই এই টপিকটোৰ ওপৰত মই বিশেষ ক'বলৈ মই খোজা নাই কিয়নো এইবিলাক বহুত ছ'চিয়েল মিডিয়াত দিয়ে আছে আৰু ছ'চিয়েল মিডিয়াত পাই আছোঁ আৰু তেনেকুৱা ধৰণৰ আমি ঠিক সেইকাৰণে আমি শিলাদিত্য দেৱ ডাঙৰীয়াক আমি ধিক্কাৰ দিছোঁ আমি আমাক গৰিহণা দিছোঁ আৰু আমাৰ জুবিন দাৰ লগত সদায় থাকোঁ আৰু সদায় থাকিম ভৱিষ্যতলৈও থাকিম এতিয়াও আছোঁ আৰু মই বিশেষ নকওঁ জয় আই অসম জয় জুবিন দা আপোনাৰ আমি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ তো আজিলৈ ইমানেই আৰু যদিহে মোৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে আপোনালোকে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক আৰু লগতে ঘণ্টা বাজনটো লাহেকৈ টিপি দিব নাপাহৰিব কিয়নো আপোনাৰ মোবাইলত অতি সোনকালে মোৰ ভিডিঅ'বিলাক চাই থাকিব পাৰিব আৰু আজিলৈ ইমানে আৰু ক'বলগীয়া তেনেকুৱা নাই চ' আজিলৈ ইমানে নহয় জানো বাই বাই